আইচেং বহাগৰ জুই ভলিউম 2 তাতোকে ধুনীয়াকে লিখিছে কওক এতিয়া মানে সেইবোৰে আৰু ফোন কৰিছিলো ন আপোনাক হেৰি ডিচেম্বৰটো পালেহি কাম কৰিব হৈ গ'ল বাকী আমাৰ ছেকেণ্ড চিৰিজটো কি হ'ল দিয়া বহাগৰ জুই ভলিউম 2 চিৰিজটো কি হ'ব কেনেকৈ হ'ব কি আৰু মইতো কি আৰু গান এটা কৰি আছো বাৰু মই তলৰ কাৰণে তহঁতি আকৌ মাজত কি কৰি এনে ফোনত কৈছ যদি এইবোৰ বেয়া পাব নালাগে ফোনত মানে সেনেকুৱা একো নাই বস্তু মিলাই ল'ম আকৌ নে কি নহয় চা গান হ'বই গানটোতো কৰিমেই গান মোৰ এৰি দিয়া মানুহ নহয় কিন্তু মানে কথাবোৰ মানে খোলা খুলি হ'ব লাগে গম পাইছা মানে সম্বন্ধবোৰ হ'লে ভাল হৈ থাকিব লাগে মানুহ মই সেইটোৱে বিচাৰোঁ মই কৰিছো গান এটা কৰিছো তহঁতৰ কাৰণে কেনেকুৱা মজা নে মজা কি দিছে নাম কি দিছে বা আইচেং আইচেং ন আইচেং বুলি নাম এটা দিছো আৰু মানে কি নামটো ভাল লাগিছে ঠিক আছে দে আইচেং মানে আহোমৰ নাম আৰু আহোমৰ নাম ঠিকে আছে সেই ছোৱালী এজনীক লৈ পেলাই অলপ কৰা নিচিনা নে কেনেকুৱা এনে গানটো ৰোমেণ্টিক ৰোমেণ্টিক মানে বস্তুটো ৰোমেণ্টিকেই মানে খালি যোৱা বাৰতকে অকমান হেৰি আৰু অলপ বেলেগ ধৰণে কৈছো গহীন এটা দিছে নেকি অলপ অকমান গহীন এটা দিছো মানে যাতে গহীনকে নাচিব পাৰে যিহেতু এবাৰ মানে জুবিন দাও নাইতো সেইকাৰণে বৰ মানে উৎপাত কৰি পেলাই বোকা ফালি মেলি সেইবোৰ তেনেকুৱা কৰা নাই আৰু বাকী হেৰি নহয় গাইডটো মাৰিব লাগিছে নহয় কোনদিনাখন কেতিয়া আহে আকৌ কোনদিনা কেতিয়া মানে তহঁতি সময় এটা উলিয়া মোৰো অকমান ঘৰুৱা কামত খেতি পথাৰবোৰ চলি আছেতো ধান খেতি পঢ়িছে বাৰু ধান মানে সেইটো কাৰণে তহঁতি সময়তে দে তহঁতি সময়তে দিলে মানে যাম দিয়া অকমান ঘুনুক ঘানাকে শুনি চাব লাগিছিলে ন তেতিয়া ভাল লাগিলে এতিয়া আৰু টিমটো অকণ চাব লাগিব ন চাগে ন টিমটো অকমান চাম ৰ স্কেচিংটো চাই তেতিয়াহে ভাল লাগিব সেইটোৱে খালি হেৰি কৰিব একো নাই সেইবোৰ কথা একো নাই মই মানুহটো তেনেকুৱা জানোৱেচোন আধা পাবলৈ বুলি তেনেকুৱা পগলা বুলি জানো তাকে অলপ বেছি গোটেও 100% দিব লাগিব ময়ো 100% দিব লাগিব তেতিয়া ডিচেম্বৰতে লিষ্ট কৰিম খালি দেই ডিচেম্বৰ কৰিম ডিচেম্বৰতে মাজ ভাগতে দি দিব তাৰমানে বহাগৰ জুই ভলটো তাৰমানে আৰু গানটোৰ নাম হৈছে তেতিয়াহ'লে কি আইচেং ন আইচেং ঠিক আছে ডিচেম্বৰত আহি আছে আহি আছে